हेलो फ्रेंड सबके आमार नतुन एटा भिडिओলৈ स्वागतम जायसु এতিয়া আজি আমি আমাৰ ৰুমত মানে কি কৰো তো হেতু অলপ দেখাম এতিয়া বজিছে আৰু আমি মানে ৰুমত এতিয়া কি কৰো তো তাকে দেখাম তো মই দেখাইছো বলক আপোনালোকে চাই যাওক ভিডিওটো কেনেকা পালে আৰু লাষ্টত কমেন্ট কৰিব বলক ভিডিওটো আমি এতিয়া প্ৰথমটো ৰুমত আমি সোমাইছো এই ৰুমটোত এটা লৰাই মানে মোৰ লগৰ হয় কি নাচি মই এটা বেলেগ ৰুমলৈ যাও তো ৰুমত আমি এতিয়া হুমাম হেতকি চৌধুৰী মোহন আৰু দুৱাৰা ৰুমত তাৰপৰা ইয়াত আমাৰ এটো গুহাইদেৱ পঢ়ি আছে আমাৰ এজন গুহাইদেৱ পঢ়ি আছে তো আৰু এজন হৈছে তিনন্দাই পঢ়ি আছে হুই কিনে আৰু মই এতিয়া অলপ পঢ়ি লওঁ তো পঢ়ি কিনে ভাতটো বনাম আৰু তাৰপৰা এইটো আমাৰ লাইব্ৰেৰী এয়া মহন্তস লাইব্ৰেৰী এটো দেই এতিয়া অলপমান আমি পঢ়ি লওঁ মানে মই পঢ়ি লওঁ তো এখন আমাৰ পঢ়িম এতিয়া মই জীৱ বিজ্ঞান পঢ়ি লওঁ এক্সাম আছে আমাৰ 18 তাৰিখে মই পঢ়ি লওঁ দেই আপোনালোকে অলপ দেৰি থাকক আৰু ৰৈ থাকিব নালাগে আৰু ভিডিওটো চাই যাওক আৰু পাছত এতিয়া মোৰ বহি কিনে হৈ গ'ল এতিয়া মই ভাত বনামগে বলক ঐ ভাত বনাও নাই আমি এতিয়া ভাত বনাম ইয়াত সুইচ লাইট নাই নেকি লাইটৰ সুইচ অন কৰি আকৌ আমি এতিয়া ভাত বনাম এতিয়া আমি ভাত বনাবৰ কাৰণে আহিছো আমাৰ ইয়াত এতিয়া যি ভাতটো বনাম আৰু শাকটো কি বনাবি যি ৰঙালাও বনাবি নেকি ৰঙালাও বনাম আৰু এপিনে আছে তোমাৰ ডাংবডি আছে তাৰপৰা আলু আছে নাই আলু আজি আনিছিলো নহয় আলু দে তাৰপৰা আৰু কি বনাম আলু এনেকৈ কৈ কিনে ভাতটো আমি বনাই লওঁ দাইল নাই আলু দাইল এনেকৈ বনাওঁ আলু দাইল আৰু কি কয় ৰঙালাও আলু দাইল ৰঙালাও ভাজি তাৰপৰা কণী আছে নাই দুটা আছে খালি ইউজ কৰিব নাই তো এতিয়া মই ভাত বনাব শাক বনাবৰ কাৰণে কেৰাহীখন ধুই আহোঁগৈ কেৰাহীখন ধুই কিনে হৈ গ'ল এতিয়া আমি কেৰাহীখন আমি এতিয়া গৰম কৰিব লাগিব গেছত দি কিনে ঐ কেৰাহীখন ধুই হৈ গ'ল এতিয়া তো এয়া আমাৰ এখেতে আলু কাটি আছে আৰু মই এতিয়া কুকাৰত ভাতটো পাতি দিওঁ তো কুকাৰত চাউলখিনি ধুই আনোগৈ চাউলখিনি ধুই লওঁ চাউল কেই কাপ পাতিম 3 কাপ পাতি দিওঁ 4ডাল নে 3ডালেহে 3 কাপ খাবি নেকি পগলা নেকি হ'ব দে ৰাতিপুৱা খাবলৈ হ'ব এয়া ঢাকনখন মাৰি দিওঁ এতিয়া মই চাউলখিনি ধুই আনোগৈ জল্দি চাউলখিনি ধুই আনোগৈ মোৰ এতিয়া চাউল ধোৱা হৈ গ'ল চাউলখিনি এতিয়া আমি ধুলোঁ এতিয়া আমি চাউলখিনি পাতি দিম চাউল হৈ গ'ল এতিয়া আমি চাউলখিনি পাতি দিম ইয়াত চাউলখিনি লগৰটোৱে পাতিব এতিয়া তো মই এতিয়া এইটো ৰুমত যাম মোৰ চাইকেলখনো ভৰাব আছে তো মই এতিয়া চাইকেলখন ভৰাই লওঁ চাইকেলখন ভৰাই হৈ গ'ল এতিয়া আমি ভাতটো হৈছে নাই চাব লাগিব ঐ ভাত হ'ল নাই ভাতটো হৈছিলে নামাৰিলে কি ভাত হৈছে নামাৰিলে নি তাৰপৰা এয়া চব্জি বনাইছে চব্জি বনাই হৈ যাব এতিয়া তো এতিয়া মই অলপ পঢ়োগৈ বলক এতিয়া মই অলপ পঢ়ি লওঁ তো আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু তো এইটো ৰুমত এতিয়া মই সোমাই যাওঁ এতিয়া মই পঢ়িম এতিয়া আৰু এতিয়া মই নপঢ়োঁ অলপ পাছত পঢ়িম এতিয়া মই বাহিৰলৈ যাওঁ আৰু মোৰ এইটো ৰুমত যাওঁ তো এইটো ৰুমত যাওঁ লগৰকেইটা ভাত খালেই চাগে ঐ ভাত খালিয়ে নেকি তই ভাত খালিয়ে দেখোন আমি এতিয়া মই ভাতটো খাই লওঁ তাৰপিছতে শুই যাম আৰু অলপ পঢ়িব লাগিব পঢ়া হোৱাই নাই নহয় উৎপল ভাত খাওঁ নেকি উৎপল কেনেকুৱা উৎপল লেট্ৰিন কি হ'ল কি কৈছে মানে খাবলৈ কেনেকুৱা হৈছে খাবলৈ টেষ্টি নে ঠিকে আছে খালি গুটি কিবা একো নাই দে মই এতিয়া ভাতটো খাই লওঁ আৰু মোৰ কাঁহীখন কি হ'ল এইখন তো এতিয়া মই ভাতটো বাঢ়ি লওঁ ভাতটো বাঢ়ি কিনে হৈ গ'ল এতিয়া মই ভাতখিনি খাই লওঁ জল্দি ভাত খাব লাগে এই আৰু যাৰটো পানী আছে নাই
এতিয়া মোৰ ভাত খাই হৈ গ'ল আৰু মই এতিয়া কাঁহীখন ধুই আনোগৈ এতিয়া মোৰ কাঁহীখন ধুই হৈ গ'ল এতিয়া মই কাঁহীখন থৈ দিওঁগৈ কাঁহীখন থৈ দিওঁ চল কাঁহীখন থৈ লওঁ তাৰ পৰা আমাৰ এইজনে এতিয়া ভাত খাব লৈছে ভাত খাওঁ নেকি ভাতটো খাই লওঁ আকৌ নাই লগতে খাম নে এই ভাত কিহে খাইছ খাই ল তহঁতৰে দিন আৰু আমিনো ক'ত আৰু খাইবনো কেলে ভাব ইয়াত খাইব দাদা কিবা এটা কৈ দিয়ক ক এই ল'ৰাজনৰ মানে অলপমান এতিয়া মাথা বিষাইছে বোলে তো কি কৰিব মেডিটেশ্যন নে কি কয় যে এইটো কৰিম কৈছে এতিয়া কৰিব তো আপোনালোকক মই মনে মনে দেখুৱাম বাৰু ভিডিঅ'টো কাৰণ ই কৰি থকা সময়ত ভিডিঅ'টো কৰিব দিগদাৰ হ'বতো তো মানে মই মনে দেখুৱাম ঐ তো মনে দেখুৱাম দেই চাই থাকক আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব দেই চবেই ভালকৈ খোৱাই নাই নেকি নো কি চাওঁ জগন কি গাৰ্ডিয়ান অফ দ্য গেলাক্সি আচ্ছা জলদি খা ভাতটো জলদি খা তোৰ কথা এটা আছে কি আমাৰ এই দাদাজনে কি কৈছিলে মেডিটেশ্যন কৰিছিলে যে তো সেইটো কৰি হৈ গ'ল তো এতিয়া আঁঠুৱা তৰি আছে শুবৰ কাৰণে শুম বুলিছোঁ নথনি তই আঁঠুৱাখন তৰি লিখোৱাই নাই যে এতিয়ালৈকে এটা কাৰোবাৰ লগত কথা পাতি আছে ন কচোন এই জানো বেলেগ একো কথা মানে নাই ফটো চাই আছো নিজে কি হৈছিলোঁ খাওঁ আমি কাবাৰ নহয় নিজে মেছেজ কৰিছিলোঁ এই শুই থাকোঁগৈ ব'ল শুনগৈ ব'ল ইমানকৈ কাৰ লগত কথা পাতি আছ হয় ফটো চাই আছো ঐ মোৰ ভিডিঅ' এটা দেচোন মোৰ ভিডিঅ' এটা যে আছিলে তোৰ তাত যে সেইটো দিলে বাৰু আৰে এতিয়া দে না সেইটো মোক এতিয়া লাগিছিলে আৰে দে না এতিয়া আৰু হ'ব আৰু আমি এতিয়া শুগৈ তো লাইটটো অফ কৰি দিওঁ ইয়াৰ তো আমি এতিয়া শুগৈ তাৰপৰা এতিয়া পঢ়িম বুলি ভাবিছিলোঁ এতিয়া নপঢ়োঁ আৰু ৰাতি 12টা বাজিলে শুই থাকোঁ কালি ৰাতিপুৱা সোনকালে উঠি পঢ়িব লাগিব তো এতিয়া বাই আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পালে তেন্তে লাইক কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে আৰু দাদা তুমি পঢ়া নেকি অলপমান অলপ পঢ়িবা নেকি পঢ়া যি পঢ়ি লোৱা মই আঁঠুৱাখন তৰি লওঁ তাৰপিছতে মই অলপ চাম বাৰু তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু দেই হ'ব দিয়ক বাই